আপোনালোকে ডক্টৰ দেখিছে যি এটকাও পইচা নোলোৱাকৈ চিকিৎসা কৰি আছে, এনেকুৱা শিক্ষক দেখিছে গোটেই জীৱন জুৰি তেওঁলোকে পইচা নোহোৱাকৈ হয়তো শিক্ষকতা কৰি আহিছে। এনেকুৱা বহু মানুহ দেখিছে যি কিবা এটা কামৰ বিনিময়ত কোনো মূল্য নাই লোৱা, যে নিস্বাৰ্থভাৱে কাম কৰি আহিছে। একলব্যৰ নাম শুনিছে, যিও গুৰু দক্ষিণা দিছিলে। মই আজি এনেকুৱা এজন গুৰুক আপোনালোকৰ চিনাকি কৰি দিবলৈ আনিছোঁ, যিজন গুৰুৱে হয়তো 1 টকাৰ বিনিময়ত কেৱল মাত্ৰ তেওঁলোকৰ ফিজ হৈছে 1 টকা। 1 টকাৰ বিনিময়ত চাকৰি দি আছে, বহুতকে শ শ ল'ৰা ছোৱালীক চাকৰি দিলে। তেনেকুৱা এজন ল'ৰাক আপোনালোকক চিনাকি কৰি দিম, এজন গুৰুক চিনাকি কৰি দিম। মোৰ পিছফালে আপোনালোকে দেখিছে অনুশীলন ব্যস্ত হৈ আছে। আৰু যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান অসম আৰক্ষীকে ধৰি কোনো ডিফেন্সৰ চাকৰিৰ কাৰণে তেওঁলোকে নিজকে তৈয়াৰ কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাব, এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিব লাগে। যিখিনি ল'ৰাক এই ভিডিঅ'টো আচলতে চোৱাৰ পিছত আপোনালোকে বুজি পাব এটা ল'ৰাই কিমান ত্যাগ কৰিব পাৰে। ত্যাগৰ আন এটা নাম এই এজন ল'ৰা, আৰু সেই ল'ৰাজনক আপোনালোকক আজি মই চিনাকি কৰাই দিম। শ্বেয়াৰ আৰু নিশ্চয় কৰিব যদি আপোনালোকে ভাল লাগে, আৰু লগতে ফ'ল' বটনটো টিপি ল'ব। বাতৰিৰ শিৰোনাম অথবা কেমেৰাই ঢুকি নোপোৱা এজন ল'ৰা। এদিনাখন আৰ্থিক দুৰৱস্থাৰ বাবে নিজৰ সপোন পূৰ কৰিব নোৱাৰা এই ল'ৰাজন এতিয়া কিন্তু বহু ল'ৰা ছোৱালীৰ বাবে আশা ভৰসাৰ স্থল। নিজৰ দৰে যাতে আন 10জনৰ সপোনবোৰ অৰ্থৰ অভাৱত পূৰণ হোৱাত বাধা আহিব নোৱাৰে, তাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি নিস্বাৰ্থভাৱে কাম কৰি গৈছে এই ল'ৰাজনে। নাম চন্দন বুঢ়াগোহাঁই। আৰু মই দেখুৱাবলৈ লোৱা যিজন গুৰু আছিলে এইজনে হৈছে চন্দন বুঢ়াগোহাঁই, যি এটা সময়ত আপোনালোকক মই কৈ লৈছোঁ কাহিনীটো। যিটো ল'ৰাই এটা সময়ত ধুবুৰীৰ পৰা শদিয়ালৈ 16 দিনৰ ভিতৰত ধুবুৰীৰ পৰা শদিয়ালৈ কমপ্লিট কৰিছিলে, আৰু সেই যাত্ৰাটোৰ অংশীদাৰ হিচাপে মই অকণমান অংশীদাৰ আছিলোঁ। কিন্তু এইজন ল'ৰাই, যিজন ল'ৰাই গোটেই জীৱনটোৱে এই ল'ৰাখিনিৰ নামত দিলে। পিছফালে আপোনালোকে যিখিনি ল'ৰা ছোৱালী দেখি আছে, এই ল'ৰা ছোৱালীখিনিৰ নামত দি থৈছে। যে চন্দন, এই আইডিয়াটো কেনেকৈ আহিলে যে জীৱনটো তুমি কেৱল মাত্ৰ সকলো এৰি পেলাই এই ল'ৰা ছোৱালীখিনিৰ নামত দি দিলা? নমস্কাৰ। মানে কি হ'ল, যেতিয়া মই সৰু আছিলোঁ, যেতিয়া মোৰ ফুটবল খেলা বহুত এইম আছিলে, মই যেতিয়া ফুটবল খেলিবলৈ গৈছিলোঁ যোৰহাট ষ্টেডিয়ামত, তেতিয়া মোৰ এযোৰ জোতা নাছিলে, বুট নাছিলে। বুটযোৰ কাৰণে মই কেতিয়াবা খেলখনৰ পৰা মই অব্যাহতি ল'বলগীয়া হ'ল সৰুকালৰ পৰা। কিন্তু তথাপি মোৰ খেলৰ খুব হেঁপাহ আছিলে। সেইহেতুকে মই মোৰ নিচিনা ল'ৰা ছোৱালী আৰু গাঁৱৰ ভিতৰত বহুত এনেকুৱা প্ৰতিভা আছে, যিসকলে প্ৰতিভা এনেকৈও মোৰ নিচিনা থাকি যাব। তথাপিও মই চেষ্টা কৰিলোঁ যে মই খেলুৱৈ হ'লেও মন কৰি মই কি কৰিব পাৰোঁ। মই দৌৰৰ জৰিয়তে আকৌ দৌৰত লাগি গ'লোঁ। দৌৰ কৰি মই আকৌ 21-22 বছৰমানৰ পৰা আকৌ মই দৌৰত লাগি গ'লোঁ। দৌৰ কৰি মই নিজৰ যিখন খেল জগত মই খেলিব লাগিছিলে, যিটো সময়ত মই 14-16 বছৰত খেলিব লাগিছিলে, মই খেলিব নোৱাৰিলোঁ। তথাপি মই 35 বছৰত হ'লেও মই 10,000 আৰু 5,000 মিটাৰত মই নেশ্যনেল খেলি মই মেডেলিষ্ট হৈছিলোঁ। আৰু লগতে মই যিসকল উঠি অহা নজনক সাহস দিছিলোঁ, মই খেলুৱৈ সাহিত্য কলা সংস্কৃতিৰ বিষয়ত মই 24 ঘণ্টা দৌৰিছিলোঁ, একেৰাহে 3টা দৌৰিছিলোঁ, ৰাস্তাত দৌৰিছিলোঁ, ফিল্ডত দৌৰিছিলোঁ, কাকজান খেলপথাৰত দৌৰিছিলোঁ, কণ্টিনিউ 500 কিলোমিটাৰ এনেকৈ মই দৌৰি গৈছিলোঁ। আৰু লাষ্ট মই 37 বছৰ বয়সত ধুবুৰীৰ পৰা শদিয়ালৈ মাৰিছিলোঁ। এটাই উদ্দেশ্য আছিলে, বিশ্বশান্তি আৰু মানৱ কল্যাণ তথা সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে যিসকল উঠি অহা মাজত প্ৰতিভা আছে, সময়মতে ওলাই যাব নোৱাৰে, তেওঁলোকক কেনেকৈ সাহস সত্য মংগল কামনে উলিয়াই লৈ যাব পাৰোঁ। সেই হেতুকে সেই উদ্দেশ্য লৈ মই 2017 চনৰ পৰা মই এটা চন্দন NGO নাম লৈ কৰি আহিছোঁ। উঠি অহা মাজক কেনেকৈ দৌৰৰ জৰিয়তে সাহস দিব পাৰোঁ, আৰু দৌৰৰ জৰিয়তে মই এতিয়া বৰ্তমান পুলিচ আৰু সেনা বাহিনী তথা এথলেটিক্সকো মই বহুত সহায় কৰিছোঁ। নেশ্যনেল খেলিছে আমাৰ ষ্টুডেণ্ট গৈ, আৰু ষ্টেট খেলিছে, মেডেলিষ্ট হৈছে, গ'ল্ড মেডেলিষ্ট পাইছে। তথাপি এতিয়া মই বৰ্তমান মানে অগুৰি খেলপথাৰত আছোঁ। এনেকৈ অগুৰি খেলপথাৰত এয়া ভাইটি ভণ্টিসকলে এতিয়া লং জাম্প মাৰি আছে। এনেকৈ ৰাণ কৰিলোঁ, নিমন্ত্ৰণ কৰিছিলে, সেইটোকে তেওঁলোকক যিমান সাহস দিব পাৰোঁ দিলোঁহি। আৰু তেনেকৈ আমাৰ বৰ্তমান এতিয়া মই আপোনালোকক এটা কথা কৈ দিওঁ যে চন্দনে য'ত শিকাবলৈ আহে তাৰ বিনিময়ত তেওঁ পইচা নলয়, আৰু জীৱনত তেওঁ পইচা লৈয়ে পোৱা নাই। কেৱল মাত্ৰ তেওঁ 1 টকা পইচা লয়। এতিয়া যিটো তুমি এই ল'ৰা ছোৱালীখিনিক শিকাই থকা হৈছে, তাৰ বিনিময়ত আমি গম পাওঁ 1 টকা এটা ফিজ লোৱা হয়। এই 1 টকা ফিজটো কি কৰা হয়? 1 টকাটো কিয়? 1 টকাটো আমাৰ যিটো উঠি অহা নৱজন্ম, যিসকলৰ প্ৰতিভা আছে খেলুৱৈ সাহিত্য কলা সংস্কৃতিৰ বিষয়ত, তেওঁলোকৰ তাত আমি 20% খৰচ কৰা হয়। আৰু যিসকলে কাৰোবাৰ যদি মাক বাপেক নাই বা অন্ধ কিবা, সেই ল'ৰাটোক আমি 20% খৰচ কৰোঁ। আৰু যিসকলে আমাৰ লগৰে কিছুমান এনেকুৱা আছে, দ জেগা আছে, কাৰোবাৰ ধৰক প্ৰাকৃতিক পৰিৱেশৰ কাৰণে ঘৰ দুৱাৰ হেৰি ভাগি যায় বা বানপানী হয়, কিতাপ চিতাপ খেলি মেলি হয়, কিতাপ চিতাপৰ কিনিবৰ কাৰণে আমি 20% ইউজ কৰোঁ। আৰু 20% আমাৰ যিবোৰ ডেভেলপ আমাৰ বহি কাগজ কাৰণে তোমাৰ যিটো আছে সেই NGOটোৰ নামতে সকলো, আৰু চব মানে ল'ৰা ছোৱালীৰ কাৰণে পইচাটো হয়। এনেই তোমাৰ নামত সেই 1 টকাটো নাযায়, জাষ্ট সেইটো মান হিচাপে লোৱা হয় আৰু। এতিয়া কথা হ'ল যে বৰ্তমান সময়ত
এই ল'ৰাজন অসমৰ সকলোৰে চিনি পোৱা উচিত যি ধুবুৰীৰ পৰা শদিয়ালৈ দৌৰিলে আৰু তাৰপিছতো নেশ্যনেল পৰ্যায়ত তেখেতে দৌৰি আহিছে কেৱল মাত্ৰ দৌৰিছে আৰু দৌৰিছে ভাগৰি যোৱা নাই কিন্তু এই ল'ৰাখিনিক তেওঁ নিজৰ লগতে যাতে যিখিনি একেবাৰে দৰিদ্ৰতাক নেওচি আহিছে তেওঁলোকক যাতে সুবিধা কৰি দিব পাৰে তেওঁলোকে যাতে কোনো অভাৱ নহয় তেওঁলোকে শিকিবলৈ যাতে এজন গুৰুৰ অভাৱ নহয় এই চন্দন আছে এইখিনি আমি সেইকাৰণে দেখুৱাই আছোঁ যে ল'ৰাজনক চিনি পাব লাগে অসমবাসীয়ে চিনি পাব লাগে আৰু চৰকাৰলৈ এটা অনুৰোধ আছে যে এই ভিডিঅ'টো যদি কোনোবাই চাইছে চৰকাৰৰ ঘৰত পেলাই দিয়ক যে এনেকুৱা ল'ৰাবোৰক অন্ততঃ এটা ইকনমিকেলি ছাপোৰ্ট কৰিব লাগে লগতে ল'ৰাটো দেখি পেলাই আপোনালোকে ভাবিব এইটো যে মোৰ সমবয়সীয়া বুলি ভাবিব কিন্তু এতিয়া বৰ্তমান বয়সটো কৈ দিয়া 44 বছৰ মোৰ সোমাইছে 2 অক্টোবৰত এতিয়া 44 বছৰ বয়সতো এনেকুৱা ধৰণৰ ফিট 44 বছৰ বয়সত আচলতে আজিকালি মানুহবোৰে লাখুটি লয় কিন্তু ইমান ফিট হৈ আছে কেৱল মাত্ৰ দৌৰ আৰু দৌৰটোৱে তেওঁ নিচা পেচা সকলো বাকী একো নাই তেওঁ মাত্ৰ এটাই ভাবিছে যে এওঁ নাথাকিলেও যাতে এইখন অসমত এনেকুৱা ল'ৰাৰ সৃষ্টি হয় যি অন্ততঃ সাধাৰণ মানুহ শ্ৰেণীক সহায় কৰে কোনো স্বাৰ্থ নোহোৱাকৈ বিনা স্বাৰ্থ আৰু এইখিনিত শিকি থকা ল'ৰা ছোৱালীৰ ভিতৰত তুমি আহিছা ন কেইদিন শিকিলা মই 3 দিন আহিছোঁ 3 দিন কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে মানে নতুনত্ব শিকিব পাৰিলে না হয় হয় শিকিলে থেংক ইউ আৰু এয়াই আছিলে চন্দন বুঢ়াগোহাঁই যি সমগ্ৰ অসমে চিনি পাইছিল এতিয়াও পায় আৰু কেৱল মাত্ৰ নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে তেখেতে যুঁজি আছে তেখেতৰ উদ্দেশ্য এটাই যাতে একেবাৰে দৰিদ্ৰ ল'ৰাজনেও যাতে অৰ্থৰ অভাৱত যাতে তেখেতৰ সপোনটো পূৰণ কৰাৰ পৰা ব্যৰ্থ নহয় আৰু এনেকুৱা চন্দন বুঢ়াগোহাঁই এইখিনিৰ পৰা মই যিমানৰ পৰা দেখুৱাইছোঁ সকলোতে সৃষ্টি হওক আপোনালোকে সকলোৱে চিনি পাওক এজন ল'ৰাই এটা সময়ত মই আপোনালোকৰ দাঁতি স্ক্ৰীণত দেখুৱাইছোঁ কেনেকৈ ধুবুৰীৰ পৰা শদিয়ালৈ দৌৰিছিলে সেইটো সময়ত আপোনালোকক নন ষ্টপ দৌৰিছিলে বিশ্ব শান্তিৰ কাৰণে কোনো কথা নাই তেওঁ কোনো ৰেকৰ্ডৰ কাৰণে কৰা নাছিলে ৰেকৰ্ডৰ কাৰণে নকৰিলে তেওঁক চাকৰি দিছিলে চাকৰি এৰি দিলে চাকৰি নোলোৱাৰ কাৰণটো কি আছিলে যিহেতু চাকৰি পাই পেলাই এৰি দিলে কিয় চাকৰি মানে প্ৰথম মই 99ত পাইছিলোঁ মই আৰ্মিত তেতিয়া মোৰ মাৰ কিছুমান মানে অসুবিধাৰ কাৰণে মই যাব নকৰিলোঁ তথাপি মোৰ এটা সপোন আছিলে যেতিয়া মই যি হয় মই 14-15 বছৰত মই যিটো কৰিবলৈ হেঁপাহ আছিলে মই কৰিব নোৱাৰিলোঁ যাতে মই যদি কিবা এটা সংস্থা এটা খুলি যদি মই সেই মোৰ নিচিনা যদি ল'ৰা ছোৱালী এতিয়াও বহুত আছে সেই হেতুকে মই এটা এইম ল'লোঁ যে মই চন্দন NGO এনেকুৱা এটা সংস্থা খুলি মই সেই মোৰ নিচিনা যিটো বিপদ হৈছিলে বা ওলাব নোৱাৰিছিলে তেওঁলোকক কেনেকৈ উলিয়াই পাওঁ সেই হেতুকে মই সেই এইম লৈ আজি কৰি আছোঁ সেইটো এটা এতিয়া চন্দনৰ আৰু এটা কথা সুধিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে কিমান ল'ৰা ছোৱালীয়ে তোমাৰ লগত শিকি পেলাই যিহেতু আমি গম পাইছোঁ শ ল'ৰা ছোৱালী এনেই আনঅফিচিয়েলি গৈছে কিন্তু একেবাৰে ৰেকৰ্ডত কিমান ল'ৰা ছোৱালী তুমি এতিয়ালৈকে এই এটা বছৰত দিলা চাকৰি মানে তোমাৰ লগত দৌৰি পেলাই কিমান চাকৰি পালে এতিয়া 60 এবভ হৈ গ'ল 60 এবভ মানে 2022 আৰু 23 এতিয়া যিহেতু আহি আছে নতুনকৈ আৰক্ষী বিভাগত আৰু লগতে বিভিন্ন ডিফেন্স লাইট য'ত দৌৰিব লাগে তাৰ বাবে চন্দনৰ লগত যোগাযোগ কৰিব পাৰে টিপছ এণ্ড টেকনিক তেওঁ চন্দন NGO বুলি এটা ইউটিউব চেনেল আছে ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম তাত আপোনালোকে গৈ এইখিনি পাব আৰু তেওঁক যদি আপোনালোকে মাতিব বিচাৰে তেতিয়াহ'লে নাম্বাৰটো মই তলত লিখি দিছোঁ তাতে আপোনালোকে মাতিব পাৰে কোনো চিন্তা কৰিব নালাগে জাষ্ট তেওঁক মাতিলেই হ'ল আৰু তেওঁক এই ল'ৰা ছোৱালীখিনিৰ কাৰণে সদায় গৈ আছে আৰু যেতিয়া তুমি দৌৰিছিলা শদিয়াৰ পৰা ধুবুৰীলৈ দৌৰিছিলা তেতিয়াও বিশ্ব শান্তিৰ কাৰণে দৌৰিছিলা কেনেধৰণৰ মানে অভিজ্ঞতা মানে মই যেতিয়া দৌৰিছিলোঁ যি সময়ত মই দৌৰিবলৈ আগবাঢ়ি গৈছিলোঁ মই এটা মন সাহসৰ উদ্যমে গৈছিলোঁ তেতিয়া মোৰ এযোৰ জোতা নাছিলে আৰু এতিয়া মই যি মোৰ মৰমৰ এই দেৱজিৎ ভাইটিয়ে মোক মৰমত তেতিয়া জোতা এওঁলোকে মোক সহায় কৰিছিলে এযোৰ জোতা নতুন জোতা আৰু সেই জোতাযোৰ আনিছিলোঁগৈ আমি একেলগে গৈ শিৱসাগৰৰ পৰা আনিছোঁ শিৱসাগৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ পৰা আৰু তেনেকৈ জোতা এযোৰ মোক সহায় কৰি দিয়াৰ কাৰণে আজি ধৰক মই সেই জোতাযোৰ পিন্ধি দৌৰি মেলি আজি মই এনেকৈ ল'ৰা ছোৱালীবোৰৰ লগত সাহস পাই আজি মই কৰিব পাৰিছোঁ আৰু তাৰ কাৰণে মই সেই টীমটোক ধন্যবাদ লগতে মোৰ লগতে বন্ধুৰো লগতে মোৰ মৰমৰ ভাইটিও আৰু লগতে আৰু এজন যিজন ভাইটি আমাৰ মাজৰ পৰা অলৰেডি আমাৰ গুচি গ'ল তেওঁকো মনোজ গগৈ আছিলে তেওঁক আমি ইয়াৰ পৰাই মানে তেওঁ আজি সেই সময়ত এনেকুৱা সহায় কৰিলে মানে ক'বলৈ বাকী নাই আৰু সেই হেতুকে তেওঁ আত্মাৰ চিৰশান্তি লাভ কৰক আকৌ আজি মই কৈছোঁ তথাপিও আজি সেইকণ যদি মোক সহায় নকৰিলে মই আজি এই যুৱকসকলৰ লগত যুৱক যুৱতীসকলৰ লগত মই আজি সাহস নাপালোঁহেঁতেন মই এটা প্ৰশ্ন সুধিছোঁ সেইখিনি বাৰু আমি সকলোৱে জানিব ৰাইজে কিন্তু এটা কথা হৈছে এই ল'ৰা ছোৱালীখিনিয়ে যিখিনিয়ে দৌৰি আছে এই দৌৰি থকা ল'ৰা ছোৱালীখিনি চিন পেইন খুব হয় সেইটো ৰিলিফ কৰিবৰ কাৰণে কি কৰিব লাগে চিন পেইন এটা কাৰণে হয় এতিয়া যিসকল উঠি অহা নৱপ্ৰজন্ম ফটককৈ আহি ফিল্ডত সোমাই দিয়েহি কাৰণ তেওঁলোকে আহি চিধা ফিল্ডখনত দৌৰি দিয়ে
সেই ডাইৰেক্ট দৌৰিব নালাগিব, তাৰ কাৰণে সদায় ৱাৰ্ম আপ ৰানিং কৰিব লাগিব 5 মিনিট। ৱাৰ্ম আপ ৰানিং কৰাৰ পিছত কিছুমান এক্সাৰচাইজ আছে, সেই এক্সাৰচাইজবিলাক কৰিব লাগিব A to Z, ভৰি তলুৱাৰ পৰা একদম মূৰলৈকে, তেতিয়া কেতিয়াও চিন পেইন হ'ব নোৱাৰে। আৰু সেইটোকে আমি চন্দন NGOৰ ইউটিউব চেনেলৰ জৰিয়তে এইবিলাক আমাৰ ভিডিঅ' আছে, চাব আপোনালোকে, আমি দেখাই থাকিম। আৰু কেনেকৈ আৰু খুব কম সময়ত মানে এতিয়া কাৰোবাৰ 8 মিনিট লাগি আছে, 8 মিনিটত 10 ছেকেণ্ড বা 15 ছেকেণ্ড এডভান্স হ'বলৈ কি টিপছ দিব লাগে আমি সেইবিলাক চব দেখাই আছোঁ। আৰু এইটো যিটো গোটেই প্ৰগ্ৰেমটো আছিলে, এনেকুৱা চন্দনৰ লেখীয়া ল'ৰা এজনক আনি পেলাই ঔগুৰিহেন ঠাইত যিটো প্ৰগ্ৰেম আয়োজন কৰিছে ল'ৰা ছোৱালীবোৰ মানে আগুৱাই নিবৰ কাৰণে, এই মূল মানুহজন হৈছে দীপদা। কেনেকৈ মনত আহিলে যে কি উদ্দেশ্য লৈ পেলাই লৈ আহিছে? এতিয়া বৰ্তমান চাকৰি হেৰি আছে। ঔগুৰি এক সমস্যাবহুল অঞ্চল। এই সমস্যাবহুল অঞ্চলত শতাধিক ল'ৰা ছোৱালীয়ে ঔগুৰি হাইস্কুল খেলপথাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। অসম চৰকাৰে এটা নিকা আৰু মেধাৰ ভিত্তিত নিযুক্তিৰ ব্যৱস্থা কৰিছে, কিন্তু এই ল'ৰা ছোৱালীক যিসকলে প্ৰশিক্ষণ অনুশীলন কৰি থাকে, তেখেতলোকৰ প্ৰপাৰ এটা প্ৰশিক্ষণৰ অভাৱ হৈ আছিল। আমি ভাবিলোঁ ইয়াৰ এটা দিহা কৰা হওক, আৰু সেই অনুসৰিয়ে চন্দনদাক নিমন্ত্ৰণ কৰি এই আয়োজন কৰা হৈছে। এয়াই হৈছে চন্দন বুঢ়াগোহাঁই। আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পাইছে, এবাৰ মাত্ৰ তেওঁৰ বাবে, এই ল'ৰাজনৰ বাবে এটা শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ল'ৰাজনক সকলোৱে যাতে চিনি পায়। তেওঁক বেলেগ একো প্ৰয়োজন নাই, তেওঁক যিহেতু আপুনি পইচা দি সন্তুষ্ট কৰিব নোৱাৰে, তেওঁ বহুত ওপৰৰ চিন্তা কৰে। তেওঁৰ বাবে পইচা একো নহয়, তেওঁৰ বাবে এটা মাত্ৰ সপোন আছে, যাতে প্ৰতিটো ল'ৰাই কেৱল মাত্ৰ পইচাৰ বাবে যাতে নিজৰ সপোনটো হেঁচুকি নিজৰ মাজতে আবদ্ধ কৰি ৰাখিবলগীয়া নহয়, যাতে সপোনটো পূৰ হওক, সেইটোৱে তেওঁৰ ইচ্ছা। আমাৰো দায়িত্ব আছে, কৰ্তব্য আছে যে আমি তেওঁক সকলোৰে আগত চিনাকি কৰি দিওঁ, অসমবাসীৰ ওচৰত চিনাকি কৰি দিওঁ। মই আপোনালোকলৈ অনুৰোধ, যদি আপোনালোকে ভাল পাইছে শ্বেয়াৰ এটা কৰি দিয়ক, ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব এটা কৰি লওক, আৰু পেজখনত চাই আছে যদি মোৰ ফ'ল' বটনটো নিশ্চয় টিপি দিব। থেংক ইউ।